নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এটা ধুনীয়া আৰ্নিং এপ্লিকেশ্যন লৈ আহিছোঁ আৰু ইয়াৰ পৰা আপোনালোকে বহুখিনি পইচা উপাৰ্জন কৰিব পাৰিব। আৰু এইটো একদম জেনুইন এপ্লিকেশ্যন হয়। আপুনি ইয়াত চেলমেন হিচাপে ইয়াত আপোনালোকে কাম কৰি পইচা উপাৰ্জন কৰিব পাৰিব। তো বন্ধুসকল, বেছি দেৰি নকৰি এপ্লিকেশ্যন কোনটো আৰু ইয়াত আপোনালোকে কাম কেনেকৈ কৰিব আৰু পইচা কেনেকৈ উপাৰ্জন কৰিব তাৰ বিষয়ে ইয়াত আলোচনা কৰোঁ। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকে আমাৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি দিব। তাৰপাছত আপোনালোকে প্লে ষ্ট'ৰলৈ আহি যাব আৰু প্লে ষ্ট'ৰত আপোনালোকৰ ওচৰত এই এপ্লিকেশ্যনটো অ'পেন হৈ যাব। এপ্লিকেশ্যনটোৰ নাম হৈছে ক্ৰেডিট কোড। তো এই এপ্লিকেশ্যনটো বন্ধুসকল আপোনালোকে ইনষ্টল কৰি ল'ব। এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ পিছত অ'পেন কৰি ল'ব আৰু অ'পেন কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা পেজ আহি যাব। ইয়াত আপোনালোকে টিক মাৰ্ক কৰি দিব, দি পেলাই ইয়াত আপোনালোকে আই এগ্ৰীত ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল, আপোনালোকৰ ওচৰত এনেকুৱাকৈ পাৰ্মিশ্যন খুজিব। ইয়াত আপোনালোকে এল' চেল' কৰি দিব। তাৰপাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। তো বন্ধুসকল, এতিয়া আপোনালোকে ইয়াত চাইন আপ কৰিব লাগিব আৰু চাইন আপ কৰিবৰ কাৰণে ইয়াত আপোনালোকে তলত চাইন আপত ক্লিক কৰি দিব। তাৰপাছত বন্ধুসকল, আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। তো বন্ধুসকল, ইয়াত আপোনালোকে প্ৰথমতে আপোনাৰ প্ৰথম নামটো লিখিব, তাৰপিছত ইয়াত আপোনাৰ লাষ্ট নামটো লিখিব। তাৰপিছত ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপাছত ইয়াত আপুনি এটা ইমেইল এড্ৰেছ দি দিব, যিটো ইমেইল আপোনাৰ মোবাইলত থাকে। তাত মানে এটা ভেৰিফিকেশ্যন লিংক আহে তাৰ কাৰণে। আৰু ইয়াত আপোনালোকে ৰিফাৰেল ক'ডটো দি দিব, ডিছক্ৰিপশ্যনত মই দি দিম, সেই ক'ডটো দি দিব আৰু নিদিলেও কথা নাই। তাৰপাছত আপোনালোকে চাইন আপত ক্লিক কৰি দিব। তো বন্ধুসকল, তাৰপাছত অ'টিপি এটা আহিব আৰু আপোনাৰ ফোন নম্বৰত আৰু অট'মেটিক ভেৰিফাই হৈ যাব। তো তাৰপাছত বন্ধুসকল, এনেকৈ আপোনাৰ ইমেইল আইডিটো আহি যাব আৰু ইয়াত আপোনালোকে চেণ্ড ভেৰিফিকেশ্যন লিংকত ক্লিক কৰি দিব। তো তাৰপিছত বন্ধুসকল, আপোনালোকে আপোনাৰ ইমেইল আইডিত যাব। তাৰপাছত ইয়াত আপোনালোকে লিংকটো এনেকৈ দেখা পাব আৰু লিংকটোত আপোনালোকে ক্লিক কৰি দিলে হ'ল। এই লিংকটো দেখা পাইছে, ইয়াত ক্লিক কৰি দিলে হ'ল। তাৰপিছত আপোনালোকৰ ওচৰত এনেকুৱাকৈ পেজ এটা আহি যাব। তাৰপিছত বন্ধুসকল, ইয়াত আপোনালোকে ক্ল'জ কৰি দিব, বেক আহি যাব। তাৰপিছত এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি ল'ব। তো বন্ধুসকল চাওক, এতিয়া মই এপ্লিকেশ্যনটো অ'পেন কৰি লৈছোঁ। তো এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহি যাব। তো চাওক, পোনপ্ৰথমতে বন্ধুসকল ইয়াত ছেভিংছ একাউণ্ট দেখা পাইছে আপোনালোকে। তাৰপিছত ক্ৰেডিট কাৰ্ড দেখা পাইছে, ইয়াত ডিমাণ্ড একাউণ্ট আছে, ইয়াত ক্ৰেডিট পে' লেটাৰ আছে, মিউচুৱেল ফাণ্ড আছে। তো এইবিলাকৰ পৰা ইয়াত আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। তো বন্ধুসকল চাওক, তাৰ আগতে আপোনালোকে ইয়াত আপোনালোকৰ কেৱাইচিটো ভেৰিফিকেশ্যন কৰি ল'ব লাগিব। তাৰ কাৰণে লেফ্ট চাইডে দেখা পাইছে তিনিটা লাইন আছে, ইয়াত ক্লিক কৰি দিলে হ'ল। তাৰপিছত ইয়াত আপোনালোকৰ ওচৰত এনেকুৱা পেজ আহি যাব। ইয়াত দেখা পাইছে কেৱাইচি ভেৰিফাইড, মই কেৱাইচিটো ভেৰিফাই কৰা নাই। এতিয়া মই কেৱাইচি কমপ্লিট কৰি ল'ম। আপোনালোকৰ ওচৰত বন্ধুসকল চাই থাকক। তো ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাইছে মাই একাউণ্টছ। তো ইয়াত ক্লিক কৰি দিলে হ'ল। তাৰপিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা অপশ্যন আহি যাব। তো ইয়াত আপোনালোকে দেখা পাইছে ইয়াত পেণ্ডিং লিখা আছে, ইয়াত ক্লিক কৰি দিলে হ'ল। তো আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ আহি যাব। তো বন্ধুসকল, ইয়াত চাওক, প্ৰথমতে আপুনি আপোনাৰ পান কাৰ্ডৰ নামটো লিখি দিব। তাৰপিছত ইয়াৰ লাষ্ট নামটো লিখি দিব, ইয়াত পান কাৰ্ডৰ নাম্বাৰটো দিব, ইয়াত আপোনাৰ এনুৱেল ইনকামটো দি দিব, আপোনাৰ বছৰি ইনকাম এনুৱেল যিমান হয় সেইটো দি দিব। তাৰপাছত বন্ধুসকল, ইয়াত আপোনালোকে কি হয় ইয়াত ষ্টুডেণ্ট চিলেক্ট কৰি দিলে হ'ল। তাৰপাছত ইয়াত আপোনালোকে কিবা এটা দি দিলে হয়, ইয়াতে 1 year দি দিলে হৈ যাব। অ'কে, তাৰপিছত ইয়াত ভেৰিফাই পানত ক্লিক কৰি দিব। তো বন্ধুসকল, তাৰপিছত এনেকুৱাকৈ আহি যাব আপোনাৰ ওচৰত। তাৰপিছত ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো দিব লাগিব। তাৰপাছত ইয়াত আপোনাৰ চিটিটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। তাৰপাছত বন্ধুসকল, ইয়াত আপোনালোকৰ আপোনাৰ যিটো আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ ডেট অফ বাৰ্থ আছে সেইটো দি পেলাই ইয়াত আপোনালোকে ভেৰিফাই আধাৰ ক্লিক কৰি দিব। চাই থাকক বন্ধুসকল, ইয়াত মই ভেৰিফাই আধাৰ ক্লিক কৰি দিলোঁ। তো তাৰপাছত চাওক বন্ধুসকল, আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহি যাব। ইয়াত মোৰ কেৱাইচিটো কমপ্লিট হৈ যাব। তো ইয়াত অলপ ল'ডিং লৈছে, তো চাই থাকক বন্ধুসকল। তো চাওক, ইয়াত মোৰ ভেৰিফাই হৈ গৈছে। তো এতিয়া আপোনালোকে ইয়াৰ পৰা আৰ্নিং কৰিব পাৰিব। তো এতিয়া আপোনালোকক মই কেনেকৈ ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰিব পইচা, সেই বিষয়ে ইয়াত মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। তো চাওক বন্ধুসকল, ইয়াত আপোনালোকে বৰ্তমান সময়ত ছেভিংছ একাউণ্ট আপোনালোকে এতিয়া ঘৰত বহিয়ে বেংক একাউণ্ট খুলিব পাৰিব মোবাইলৰ জৰিয়তে। তো সেনেকৈ পইচা ইয়াত উপাৰ্জন কৰিব পাৰিব। তাৰপাছত ইয়াত ক্ৰেডিট কাৰ্ড আপোনালোকে বেলেগক ক্ৰেডিট কাৰ্ড এপ্লাই কৰি দি পেলাই ইয়াত আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। আৰু আপোনালোকে ইয়াত ডিমেট একাউণ্ট ক্ৰিয়েট কৰি মানে চাওক গ্ৰ' এপ, যোনটো আপোনালোকে ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে, সেইটো এটা ডিমেট একাউণ্ট হয়। আৰু সেনেকুৱা ধৰণৰ একাউণ্টবিলাক ইয়াত আপোনালোকে যদি অ'পেনিং কৰে এই এপ্লিকেশ্যনটোৰ থ্ৰু দি, তেতিয়াহ'লে ইয়াত আপোনালোকে ভালেখিনি পইচা ইয়াত ইনকাম কৰিব পাৰিব। আৰু ইয়াত ক্ৰেডিট পে' লেটাৰ, যেনেকৈ ইয়াত আপোনালোকে ফ্লিপকাৰ্টত পে' লেটাৰ থাকে বা এমাজনত থাকে, সেনেকুৱা ধৰণৰ ইয়াত পে' লেটাৰ এপ্ৰুভেল কৰিও ইয়াত আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। তো চাওক বন্ধুসকল, এতিয়া মই ছেভিং একাউণ্টছত ক্লিক কৰি দিছোঁ। তো তাৰ বেংকবোৰ আহি গৈছে। ইয়াত দেখা পাইছে জুপিটাৰ ছেভিংছ একাউণ্ট আছে। এইবিলাক মানে বেংক, এই বেংকবিলাকত আপোনালোকে একাউণ্ট খুলি পেলাই পইচা ইনকাম কৰিব পাৰিব। তো দেখা পাইছে ওপৰৰ বেংকটো জুপিটাৰ ছেভিংছ একাউণ্ট। এই বেংকটোত যদি আপোনালোকে একাউণ্ট খোলে তেতিয়াহ'লে ইয়াত আপোনালোকে 160 টকা পইচা পাব। কটাক বেংকত যদি আপোনালোকে একাউণ্ট খোলে তেতিয়াহ'লে 280 টকা পাব। AU স্মল ফাইনেন্স বেংকত একাউণ্ট খুলিলে ইয়াত 170 টকা। এনেকৈ ইয়াত দেখা পাইছে এক্সিছ বেংকত যদি আপোনালোকে ছেভিং একাউণ্ট খোলে তেতিয়াহ'লে 350 টকা পাব। তো এতিয়া আপোনালোকে কেনেকৈ খুলিব আৰু কেনেকৈ পইচাটো পাব মই বুজাই দি আছোঁ, চাই লওক। তো এতিয়া মই চাওক, আপোনালোকক মই দেখাই দি আছোঁ এক্সিছ বেংক ছেভিংছ একাউণ্টত মই এতিয়া ক্লিক কৰি দিছোঁ ভিউ ডিটেইলছত। তো ইয়াত আপোনালোকৰ ডিটেইলছখিনি গোটেইখিনি আহি যাব। তো ওপৰত দেখা পাইছে ইয়াত হাউ টু আৰ্ণত যদি মই ক্লিক কৰি দিম, ইয়াত আপোনালোকে গোটেইখিনি বস্তু গম পাব কেনেকৈ ইয়াৰ পৰা পইচাটো উপাৰ্জন কৰিব পাৰিব। তো পোনপ্ৰথমতে বন্ধুসকল, ইয়াত শ্বেয়াৰ লিংক দেখা পাইছেনে? এই শ্বেয়াৰ লিংকত আপোনালোকে ক্লিক কৰি আপোনালোকে হোৱাটছএপত এই কপি কৰি ল'ব লিংকটো। তাৰপাছত বন্ধুসকল, আপোনালোকে শ্বেয়াৰ নাওত ক্লিক কৰি পেলাই আপোনালোকে হোৱাটছএপ, ফেচবুকত আপোনালোকৰ বন্ধুক মানে যিজন বন্ধুক আপোনালোকে একাউণ্ট খুলি দিব বা আপুনি নিজেও খুলিব পাৰে, আপুনি নিজেই লিংকটো কপি কৰি পেলাই হোৱাটছএপত দি দিয়ক। তাৰপিছত আপোনালোকে ক্লিক কৰি পেলাই প্লে ষ্টৰত গৈ পেলাই এই এক্সিছ বেংকৰ একাউণ্টটো এপ্লিকেশ্যনটো ডাউনলোড কৰি পেলাই ইয়াত যিটো এপ্লিকেশ্যন আহিব আৰু সেই এপ্লিকেশ্যনটো ডাউনলোড কৰি পেলাই একাউণ্টটো আপোনালোকে খুলিব লাগিব। আৰু কেনেকৈ খুলিব লাগিব, ইয়াত গোটেইখিনি বস্তু আপোনালোকৰ ইয়াত দেখুৱাই থাকে, লিখাই থাকে। ইয়াত চাই লওক বন্ধুসকল, হাউ টু আৰ্ণত দেখাই আছে ইয়াত। তো শ্বেয়াৰ দ্য ক্ৰেডিট কোড লিংক উইথ ইয়ৰ কাষ্টমাৰ্ছ, আস্ক ইয়ৰ কাষ্টমাৰ টু অ'পেন দ্য লিংক শ্বেয়াৰ বাই ইউ। তো বন্ধুসকল, ইয়াত আপোনালোকে ক্লিক অন অ'পেন নাও, ক্লিক অন কণ্টিনিউ। তো তাৰপিছত ইয়াত বন্ধুসকল একাউণ্ট এটা খোলোতে যিখিনি বস্তু লাগে সেইখিনি বস্তু গোটেইখিনি দি পেলাই ইয়াত আপোনালোকে যেতিয়া একাউণ্টটো ক্ৰিয়েট কৰিব, তাৰপিছত বন্ধুসকল আপোনালোকৰ তাত যেতিয়া পাছবুক আহি যাব, ডেবিট কাৰ্ড আহি যাব, তাৰপাছত বন্ধুসকল ইয়াত আপোনালোকৰ 7 দিনৰ ভিতৰত এই পইচাটো মানে KYC
KYC-টো গোটেই বেংক একাউণ্ট এটা খোলাৰ লগে লগে KYC-টো কমপ্লিট কৰিব লাগিব আৰু আজিকালি মোবাইলৰ জৰিয়তে এই KYC কমপ্লিট হয় আৰু এনেকৈ KYC কমপ্লিট হোৱাৰ পিছতে বন্ধুসকল আপোনালোকৰ ৱালেটত এই মোবাইলটোৰ যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটোৰ ৱালেটত আপোনাৰ এই পইচাটো 350 টকাটো ইয়াত এড হৈ যাব তো এনেকৈ বন্ধুসকল ইয়াত আপোনালোকে পইচা ইনকাম কৰিব পাৰিব তো চাওক এতিয়া আপুনি নিজেও ইয়াৰ লিংকৰ পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব আৰু বেলেগক দি পেলাইও আপুনি পইচা ইনকাম কৰিব পাৰিব তো বন্ধুসকল প্ৰথমতে লিংকটো আপোনালোকে বন্ধু এজনক শ্বেয়াৰ কৰি দিলে হ'ল সেই বন্ধুজনৰ মোবাইলত আপোনালোকে একাউণ্টটো যদি খুলি দিয়ে তেতিয়াহ'লে আপুনি পইচাটো পাই যাব তো এনেকুৱা ধৰণে ইয়াত বহুতো আৰ্নিং কৰিব পাৰিব তো বন্ধুসকল চাওক ইয়াত এইবাৰ মই দেখাই দি আছোঁ ডিমেট একাউণ্টত ইয়াত দেখা পাইছে আপোনালোকে পেটিএম মানি আৰু IFL চিকিউৰিটিজ এই দুটা ডিমেট একাউণ্ট আছে এই দুটা হৈছে আপোনালোকৰ সেই ষ্টক মাৰ্কেটত ইনভেষ্ট কৰা ট্ৰেডিং কৰা এপ্লিকেশ্যন হয় তো পেটিএম মানি এপ্লিকেশ্যনটোত মই গোটেইখিনি KYC চাইছি ডাউনলোড কৰি গোটেইখিনি কমপ্লিট কৰিছোঁ কিন্তু মই বন্ধুসকল এই এপ্লিকেশ্যনটোত থ্ৰু দি মই কৰা নাই মই আপোনালোকক দেখুৱাই দিম চাওক মোৰ তাত আছে পেটিএম মানি এপ্লিকেশ্যনটো এয়া পেটিএম মানি এপ্লিকেশ্যনটো যদিহে মই এই এপ্লিকেশ্যনটো থ্ৰু দি মই এনেকৈ কৰিলোঁ হয় কামটো তেতিয়াহ'লে মই নিশ্চয় যিখিনি অফাৰত পইচা আছিল বন্ধুসকল চাই লওক ইয়াত মই দেখুৱাইছোঁ আপোনালোকক 300 টকা আছিল এই 300 টকাটো মই নিশ্চয় উপাৰ্জন কৰিব পাৰিলোঁ কিন্তু বন্ধুসকল এই এপ্লিকেশ্যনটোৰ আগতেই মই পেটিএম মানি এপ্লিকেশ্যনটোত মই একাউণ্ট ক্ৰিয়েট কৰিছোঁ KYC চাইছোঁ গোটেইখিনি কমপ্লিট কৰিছোঁ আৰু ইয়াত মই মাজে মাজে ইনভেষ্ট কৰিও থাকোঁ তো বন্ধুসকল যদিহে মই এই এপ্লিকেশ্যনটো থ্ৰু দি কৰিলোঁ হয় তেতিয়াহ'লে মই আজি পইচা ইনকাম কৰিব পাৰিলোঁ হয় তো বন্ধুসকল এনেদৰে এই এপ্লিকেশ্যনটোৰ পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব তাৰপিছত আপুনি যিখিনি পইচা ইনকাম কৰিছে সেই পইচাখিনি আপুনি মাইনিঙত যাই পেলাই ইয়াত আপোনালোকে দেখা পাব বন্ধুসকল এতিয়া পইচাখিনি ৰিডিম কৰিবৰ কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ এই থ্ৰী লাইনত ক্লিক কৰিলে হ'ল বন্ধুসকল তাৰপিছত ইয়াত আপোনালোকে বন্ধুসকল মাই আৰ্নিংছত যাব তাৰপিছত ইয়াত আপোনালোকে দেখা পাব ইয়াত আপোনালোকে যিখিনি পইচা ইনকাম কৰে সেই ইনকামটো ইয়াত শ্ব' হৈ যাব তাৰপিছত বন্ধুসকল ৰিডিম নাওত ক্লিক কৰি দিলে হয় আৰু ৰিডিম নাওত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ নামটো দিব ইয়াত পেটিএমৰ মোবাইল নাম্বাৰটো দিব দুবাৰ দিব লাগিব ইয়াত পেটিএম নম্বৰটো দি পেলাই ইয়াত আপোনালোকে গেট OTP ক্লিক কৰিব আপোনাৰ নম্বৰটোত এটা OTP আহিব সেই OTPটো ইয়াত ক্লিক কৰি দিব তাৰপিছত বন্ধুসকল ইয়াত আপোনালোকে ছাবমিটত ক্লিক কৰি দিলে হ'ল আৰু পইচাটো ইনষ্টেণ্ট আপুনি আপোনাৰ পেটিএম ৱালেটত পাই যাব তো বন্ধুসকল এই আছিল আজিৰ ভিডিঅ'টো যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক কৰিব আৰু ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰক তো বন্ধুসকল আজিলৈ ইমানেই তো বাই বাই টাটা জয় আই অসম